নমস্কাৰ বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ অসমৰ আগন্তুক পৰীক্ষাৰ ওপৰত লক্ষ্য ৰাখি আজিৰ ভিডিঅ'ত 25টা গুৰুত্বপূৰ্ণ বহুকল্পী প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আৰু আপোনালোকে 25টাৰ ভিতৰত কিমানটা উত্তৰ জানে মোক কমেণ্টত জনাব আৰু এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল দ্য ফাৰ্ষ্ট আছামিজ এক্ট অংকীয়া নাট ইজ প্ৰথম অসমীয়া অভিনীত অংকীয়া নাট হৈছে অপশ্যনকেইটা হ'ল চিহ্নযাত্ৰা ৰুক্মিণী হৰণ ৰাম বিজয় পাৰিজাত হৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিহ্নযাত্ৰা নেক্সট কুৱেশ্যনটো হ'ল হু ইণ্ট্ৰডিউচ কো এক্টিং ইন দ্য ষ্টেজ অফ আছাম অসমৰ মঞ্চসমূহত সহ অভিনয় আৰম্ভণি কোনে কৰে অপশ্যনকেইটা হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা বৰ্য শৰ্মা ফণী শৰ্মা বিষ্ণু ৰাভা ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বৰ্য শৰ্মা নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম প্ৰথম অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ হৈছে অপশ্যনকেইটা হ'ল হেঙুল থিয়েটাৰ কহিনুৰ থিয়েটাৰ নটৰাজ থিয়েটাৰ শংকৰদেৱ থিয়েটাৰ ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি নটৰাজ থিয়েটাৰ নেক্সট কুৱেশ্যনটো হ'ল হু ফৰ্ম নটৰাজ থিয়েটাৰ নটৰাজ থিয়েটাৰ স্থাপন কোনে কৰিছিল অপশ্যনকেইটা হ'ল ৰত্ন লহকৰ সদা লহকৰ বৰ্য শৰ্মা অচ্যুত লহকৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি ইয়াৰ শুদ্ধ এনচাৰটো হ'ল ডি অপশ্যন ডি অচ্যুত লহকৰ নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ৱাজ ফৰ্ম ইন আছাম অসমত প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ কোন বৰ্ষত স্থাপিত হৈছিল অপশ্যনকেইটা হ'ল 1963 1964 1967 1968 ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি 1963 অপশ্যন এ নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ডেন্স ডাইৰেক্টৰ অফ মোবাইল থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক কোন আছিল অপশ্যনকেইটা হ'ল ফণী শৰ্মা যতীন গোস্বামী বিষ্ণু ৰাভা ৰুদ্ৰ বৰুৱা ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি যতীন গোস্বামী নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম মেকাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল অপশ্যনকেইটা হ'ল বিষ্ণু ৰাভা জাহ্নু বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা ফণী শৰ্মা ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এইটো সকলোৱে জানি কোন কওকচোন বাৰু তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম তলৰ কোনটো প্ৰথম অসমীয়া চলচ্চিত্ৰ অপশ্যনকেইটা হ'ল জয়মতী ভাইটি শকুন্তলা হালধীয়া চৰাই বাওধান খাই ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ জয়মতী এইটো সকলোৱে জানেই চাগে নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়েৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি পায় অপশ্যনকেইটা হ'ল 1935 1937 1944 1945 ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1935ত অপশ্যন এ আছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ কমেডি ফিল্ম তলৰ কোনটো প্ৰথম অসমীয়া হাস্যৰসকৰ চলচ্চিত্ৰ আছিল অপশ্যনকেইটা হ'ল ইটো সিটো বহুতো হালধীয়া চৰাই বাওধান খাই ভাইটি অগ্নিস্নান ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি অপশ্যন এ ইটো সিটো বহুতো নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চিয়েল কালাৰ ফিল্ম তলৰ কোনটো প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰ ইয়াৰ অপশ্যনকেইটা কি কি ভাইটি শকুন্তলা জয়মতী পিয়লি ফুকন ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি শকুন্তলা এইটো হ'ল আংশিক ৰঙীন চলচ্চিত্ৰ দেই নেক্সট কুৱেশ্যনটোত কি আছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম তলৰ কোনটো প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ অপশ্যনকেইটা হ'ল ভাইটি হালধীয়া চৰাই বাওধান খাই শকুন্তলা জয়মতী ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ভাইটি ইয়াৰ আগৰ অপশ্যনটোত কি আছিলে আংশিক আৰু এইটোত আছিলে সম্পূৰ্ণভাৱে গোটেইখনেই চাগে ৰঙীল ভাইটিখন সম্পূৰ্ণ ৰঙীল আৰু যিখন কি আছিলে শকুন্তলাখন আংশিক ৰঙীল আছিলে নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু গেট দ্য নেশ্যনেল এৱাৰ্ড ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ হৈছে অপশ্যনকেইটা হ'ল জয়মতী পিয়লি ফুকন হালধীয়া চৰাই বাওধান খাই আৰু ভাইটি ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বি পিয়লি ফুকন
Next question to hold. Who was the director of Piolificon? The first Assamese film to get a national award. ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লিফিকনৰ পৰিচালক কোন আছিল? অপশ্যন কেইটা হ'ল ফণী শৰ্মা, জাহ্নু বৰুৱা, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ফণী শৰ্মা। অপশ্যন এ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম ডাইৰেক্টেড বাই এ ফিমেল ডাইৰেক্টৰ? মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কি? বুলবুল কেন সিং, ভ্লেজ, ৰকষ্টাৰ, ভাইটি, নয়নমণি। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, নয়নমণি। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ফিল্ম ডাইৰেক্টৰ অফ দ্য আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী? অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনকেইটা হ'ল চিম্পল গগৈ, ৰীমা দাস, সুপ্ৰভা দেৱী, ৰীমা শক্তি। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব সুপ্ৰভা দেৱী। হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু গেট দ্য গল্ডেন লটাছ এৱাৰ্ড? স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো? অপশ্যনকেইটা হ'ল ভাইটি, হালধীয়া চৰাই বাওধান খায়, জয়মতী, সন্ধ্যায়াক। ইয়াৰ এনচাৰটো কি হ'ব? ইয়াৰ এনচাৰটো হ'ব হালধীয়া চৰাই বাওধান খায়, অপশ্যন বি। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম ডাইৰেক্টৰ? এইটোতো জানেই সকলোৱে, জ্যোতিপ্ৰসাদ আগৰৱালা। হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা? ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰ কি? এৰাবাটৰ চুৰ, শকুন্তলা, প্ৰতিধ্বনি, লতিঘটি। এইটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট এক্টাৰ্ছ? সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন আছিল? অপশ্যনকেইটা হ'ল সীমা বিশ্বাস, মলয়া গোস্বামী, পূৰ্ণিমা পাঠক শইকীয়া, ডি হ'ল এভা আচোৱা। ইয়াৰ অপশ্যন শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, মলয়া গোস্বামী। নেক্সট কুৱেশ্যনটো হ'ল অনুপমা ভট্টাচাৰ্য ৱাজ ইনভলভড উইথ হুইচ ড্ৰামা গ্ৰুপ? অনুপমা ভট্টাচাৰ্য কোনটো নাট্য দলৰ সৈতে জড়িত আছিল? অপশ্যন এ নটৰাজ, বি হ'ল আৱাহন, কহিনুৰ, হেঙুল। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নটৰাজ। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ ন'ন এজ দ্য কিং অফ বিহু? বিহুৰ ৰজা হিচাপে কাক জনা যায়? অপশ্যনকেইটা হ'ল ভূপেন হাজৰিকা, বিষ্ণু ৰাভা, খগেন মহন্ত, জুবিন গাৰ্গ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খগেন মহন্তক বিহুৰ ৰজা হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ডাইৰেক্টৰ অফ হালধীয়া চৰাই বাওধান খায়? হালধীয়া চৰাই বাওধান খায় চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? অপশ্যনকেইটা হ'ল জাহ্নু বৰুৱা, ভূপেন হাজৰিকা, সুপ্ৰভা দেৱী, ফণী শৰ্মা। শুদ্ধ এনচাৰটো কোন হ'ব? অপশ্যন এ, জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট আছামিজ কমেডি ফিল্ম ইটো সিটো বহুতো ডাইৰেক্টেড বাই? প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ ইটো সিটো বহুতোৰ পৰিচালক কোন আছিল? অপশ্যনকেইটা হ'ল ব্ৰজেন বৰুৱা, ফণী শৰ্মা, জাহ্নু বৰুৱা, ৰীমা দাস। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ, ব্ৰজেন বৰুৱা। নেক্সট আৰু লাষ্ট কুৱেশ্যনটো হ'ল হু এমং দ্য ফলোয়িং পাৰ্চন ইজ অলছ' ন'ন এজ কলাগুৰু? তলৰ কোনজন ব্যক্তি কলাগুৰু নামেৰে জনা যায়? প্ৰভাতী প্ৰসাদ বৰুৱা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা। কলাগুৰু বুলি কাক জনা যায়? কলাগুৰু বুলি বিষ্ণু প্ৰসাদ ৰাভা। হ'ল, এইটো হ'ল অপশ্যন বি, বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু হিচাপে জনা যায়। টোটেল 25টা আছিলে, কিন্তু তাৰে দুটা কুৱেশ্যন একে আহিলে, সেইটো কাৰণে 24টা হ'ল। আপোনালোকে 24ৰ ভিতৰত কিমান পালে কমেণ্টত জনাব, আৰু এই ধৰণে ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু লগতে যিবোৰ গ্ৰেড 3, গ্ৰেড 4 লগতে মই APSCৰ কাৰণেও প্ৰশ্ন আনি থাকোঁ, বিভিন্ন ধৰণৰ APSCৰ আপডেট দি থাকোঁ। সেইটো কাৰণে চেনেলটো যিসকলে APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু কিবা যদি কুৱেৰি থাকে তেন্তে মোক কমেণ্টত জনাব, সেইটো মই ছল্ভ কৰিব চেষ্টা কৰিম। আৰু আৰ্ট এণ্ড কালচাৰৰ ওপৰত আৰু প্ৰশ্ন আনিব চেষ্টা কৰিম। তাৰ বাবে ছাবস্ক্ৰাইব কৰি ৰাখক, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।